আর এই ইউপিপিএলের কিবা ঘটিছিল এই 5 লাখ টাকাটো ষ্টেকত দিব লাগিছিল বুলি এই 5 লাখ টাকাটো IIT এডমিশ্যন নোপোৱা মানে এডমিশ্যনটো পাবৰ কাৰণে চেলেক্ট হৈছে, কিন্তু পইচা টকা নাই। আমি যদি দলৰ পৰা সহায় নকৰিলে ইহঁতে এই শিক্ষাটো ল'ব নোৱাৰিলে হয়। সেইকাৰণে আমি আজিলৈকে 6জন IIT এডমিশ্যন ল'ব নোৱাৰা গৰীব শিক্ষাসকলক আমি দলৰ পৰাহে সহায় কৰিছোঁ। সেইটো BTC গভৰ্ণমেণ্টৰ পৰা নহয়। সুধিছিল BTC গভৰ্ণমেণ্টত চেক দিয়া নাই, ভিজিট কৰা নাই। BTC গভৰ্ণমেণ্টৰ পৰা 1 পইচা দিয়া নাই। আমি দল হিচাপে সকলো দলৰ কৰ্মীৰ পৰা আমি অলপ চলপ কালেকশ্যন কৰিহে দিয়া পইচা। কিন্তু BTC গভৰ্ণমেণ্টৰ পইচা নহয়। আৰু যদি আছে আমি আৰু কালেকশ্যন কৰিব লাগিব।